নমস্কাৰ সকলোকে মোৰ চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ। জাষ্ট এতিয়া শুই উঠি আহিছোঁ, মানে আজি ভাইটিহঁত আহি আছে, তাকে আনিবলৈ যাওঁ লগৰজনীৰ লগত। ভাবিলোঁ আপোনালোককো দেখাওঁ, চাই যাব। বতৰটো আজি বহুত বেয়া, ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, বৰষুণ এৰাই নাই, সৰু সৰুকৈ বৰষুণে দি আছে। কালি ফুল ৰুইছিলোঁ যে, ভালে হৈছে একচুৱেলি বৰষুণ দিয়াৰ পৰা ফুলখিনি বাচিব। লগৰজনীলৈ ৰৈ আছোঁ, তাই অহাই নাই। আমি এতিয়া আহি আছোঁ, ৰুমৰ পৰা ওলাই আহিলোঁ আৰু বৰষুণ দি আছে যে। পল্লৱী মোৰ লগৰ হয়, একেলগতে থাকোঁ আমি দুজনী। ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু, হয় নাই? আমি বৰ্তমান আহি পালোঁ কঠিয়ালি। ভাইটিহঁত আহি আছে, অলপ ৱেইট কৰি আছোঁ তাৰ কাৰণে, মানে অলপ দেৰি হ'ব। মই ফোন কৰিছিলোঁ অলপ দেৰি হ'ব বুলি ক'লে, সেয়ে এতিয়া ৰখি আছোঁ। বৰ্তমান ভাইটিহঁত আহি পালেহি, এতিয়া আহি আছোঁ আৰু পল্লৱী। ভাইটিহঁতে দুটা আহি আছে। পল্লৱী ভাইক এইটো চাটপিনাটো আৰু ৰঙাটো চাটপিনাটো মোৰ ভাইটি হয়। পূৰা লাজ কৰে মানে, সেইকাৰণে ইফালে ঘূৰি দিছে। ৰাতিপুৱা বোলে চাৰিটা বজাতে উঠিলে বোলে, ইয়ালৈ আহিম বোলে। পূৰা বোলে 4টা বজাত উঠি গা চা ধুই ৰেডি বোলে। বাছ নাহিলে আজি, সৰু গেট আহিবলগীয়া হ'ল, সেইকাৰণে অলপ দেৰি হ'ল। আপোনালোকক পাছত দেখাম, ভিডিঅ'টো দেখাম। হেল্ল' গাইজ, পুনৰ এবাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ৰুমত পালোহি, আহি কিনি এতিয়া ভাত খাব লৈছোঁ। আপোনালোকক দেখাইছোঁ ভাত এনেকৈ ভালকৈ হেৰি নাই বাৰু, দালি বনাইছিলে আৰু কণী দেখাইছোঁ, চাই যাওঁ। আৰু ভাইটি ভাত খাই আছে আৰু বোলে পল্লৱীয়ে ভাত খাই আছে। ৰুমৰ অৱস্থা নাই, পল্লৱী ভাইক দেখিছে ন চব্জি। উপায় নাই আৰু, ৰুমত এনেকৈ খাই আছোঁ, মানুহে ভাবে ভাল ভালকৈ খাই আছোঁ বুলি, আমি জানো কেনেকৈ খাওঁ। পাছত আহিলোঁ আপোনালোকৰ মাজলৈ। এতিয়া আমি ক'লৈ গৈ আছোঁ? পাৰ্কত ন, পাৰ্কলৈ গৈ আছোঁ। আপোনালোকক অথনি কৈছিলোঁ যে ভাইটি আহিব বুলি, ভাইটিহঁত আহি পালেহি, আপোনালোকক দেখাইছিলোঁ। এতিয়া ভাইটিহঁত মানে অলপ পাৰ্কৰ পৰা ফুৰাই আনোগৈ বুলি ভাবিছিলোঁ, সেয়ে গৈ আছোঁ। ভাইটিহঁত গৈ আগত পালেগৈ, গৈ আছে। বতৰটো ইমান এনেও ভাল নহয়, মানে বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা। ছাতিটো লৈ আহিছে। গৈ পেলাই আপোনালোকক ভিডিঅ'টো পুনৰ ষ্টাৰ্ট কৰি দেখুৱাম, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। জাষ্ট আমি পাৰ্কত পাইছোঁহি, এইফালে বৰষুণ দি আছে, দেখিছেনে? তিতি বুঢ়ী একদম খতম হৈ আছে, চুলি তুলি তিতিলে চাগে, আজি বেমাৰতে পৰিম চাগে, ঠিকে নাই। এইফালে ভাইটি দেখিছে ষ্টাইলটো, এইফালে ফটো মাৰি আছে পল্লৱী ভাইকক, ফটো মাৰি পুৰা ব্যস্ত। আপোনালোকে এখেতক সকলোৱে চিনি পায়ে চাগে। তেখেত শ্বহীদ অৰুণ কুমাৰে দেশৰ হকে প্ৰাণ আহুতি দি শ্বহীদ হৈছিল। শদিয়াৰ এই ৰুক্মিণী পাৰ্কত শদিয়া ৰাইজে এখেতৰ স্মৃতি ৰক্ষাৰ বাবে শদিয়া ৰাইজে এই মূৰ্তিটো স্থাপিত কৰিছে। বেলেগকৈ আপোনালোকক দেখাবলগীয়া আৰু একো নাই, এনেকৈ একো নাই আৰু। এইফালে দেখিছে এয়া জিৰণি ল'বৰ কাৰণে, এইফালে কাঠৰ পৰা এইফালে বনাই দিছিলে, এইফালে বহিবৰ কাৰণে, এইফালে ফটো মাৰিবৰ কাৰণে। ফটো মাৰিবৰ কাৰণে ধুনীয়াকৈ এটা পখিলা বনাই থৈছে, যাতে ইয়াত সকলোৱে ফটো মাৰিব পাৰে ধুনীয়াকৈ। বৰ্তমান